গাইজ কি খবৰ আশা কৰোঁ সকলোৱে ভাল আৰু আজি মই আহিছোঁ অন্য এটা ব্লগলৈ যিহেতু আজি বহুত দিন হৈ গ'ল মই ভিডিঅ' কৰিব পৰা নাই মই ব্লগ বনাব পৰা নাই সেইকাৰণে বোলো আজি ভাবিছোঁ কৰোঁ মই তো মই এতিয়া ঘৰৰ কাম গোটেইখিনি কৰিয়ে পেলালোঁ যিহেতু ঘৰৰ কাম ৰাতিপুৱাই কৰিব লাগে ৰাতিপুৱাই ঘৰৰ কাম কৰি ল'লোঁ আৰু চাহ নাস্তা খাই ল'লোঁ ভাবিছোঁ আপোনালোকক এতিয়া চব কৰিয়ে ল'লোঁ যদি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কথাখিনি তাকে মই ওলালোঁ আৰু এতিয়া মই মিষ্টাৰ গৈছে আজি মিষ্টাৰ বজাৰলৈ যোৱা নাই ঘৰতে আছে আৰু মিষ্টাৰ গৈছে এতিয়া পুখুৰী গোৱালৈ মানে আমাৰ ওচৰতে ফিচাৰী এটা আছে সেইটো ফিচাৰীত মাছ এৰি দিছোঁ আৰু সেই মাছবিলাকক আহাৰ দিব গৈছে আৰু তাতে দিব গৈছে কলৰ পাত মাছে খুব খায় সেইটো কাৰণে কলৰ পাত দিবলৈ গৈছে আৰু কলৰ পাত যিহেতু দিব গৈছে মিষ্টাৰে মোক কৈছে তুমিও আহা এতিয়া মই যাম আৰু আপোনালোককো দেখুৱাম ব্লগ চাই থাকিব চ' গাইজ মই পুখুৰী গোৱা পালোঁ আহি আৰু এইয়া মিষ্টাৰে দি থৈ দিছে পুখুৰীত কলপাত এয়া দেখিছেনে কলপাতবিলাক আৰু এইবিলাক খাই নাইকিয়া কৰি পেলালে খালি ঠাৰিকেইডাল থৈ দিছে আৰু কলপাতখিনি খাই শেষ কৰিলে আৰু এইফালে দি থৈ দিছে সেয়া কলপাত আমাৰ এইটোৱে ফিচাৰীটো কাৰণ ফিচাৰীটো বহুত ডাঙৰ নহয় ফিচাৰীটো সৰু ফিচাৰী এটা আৰু সেইফালে মানুহৰ ঘৰ আছে এইয়া দেখিছেনে সেইবিলাক হৈছে মানুহৰ ঘৰ আৰু এইটোৱে আমাৰ ফিচাৰীটো আৰু একেবাৰে সৰু তথাপিতো তেওঁ নিজৰ ফিচাৰী ন পাতখিনি মাছে ধৰি আছে আহি চাওক সেই কলপাতবিলাক লৰি আছে দেখিছেনে মাছে খাইছে আহি আৰু এতিয়া মই যামগৈ ঘৰলৈ সেইটো ওচৰতে পথাৰ সেইয়া মানুহবিলাকে ধান কাটি আছে দেখিছেনে মানুহবিলাকৰ ধান পকিছে আৰু চাৰিওফালে সেউজীয়া চাই ভাল লাগে এতিয়া সেউজীয়াৰ পৰা সোণালী হ'বগৈ চাই ভাল লাগিব সেয়া মই ঘৰ পালোঁ আহি এতিয়া মই কাম আছে মানে কাপোৰ ধোৱাই নাই গতিকে মই কাপোৰখিনি ধুই লওঁ আৰু কাপোৰখিনি ধুই লৈ পেলাই মই আপোনালোকক ক'ম যিহেতু কাপোৰ আমাৰ মেচিন নাই গতিকে খচি পেলাই ধুব লাগিব সেইটো কাৰণে আৰু এতিয়া খচি ধোওঁতেতো অকণমান সময় লাগিবই আৰু চাই থাকক আপোনালোকে মই কাপোৰখিনি ধুই লৈ আহোঁগৈ তাৰপিছত মই আপোনালোকৰ আগত আকৌ লগ পাম আহি এতিয়া চাই থাকক সেই গাইজ মই কাপোৰ কানি ধোৱা হৈ গ'ল আৰু এতিয়া মই হ'লোঁ আজৰি এতিয়া ভাবিছোঁ মই ভাত বনামগৈ আৰু ভাতৰ আগতে মই বনাম চাহ একাপ খাই লওঁ কাৰণ ব'বলৈ আহি আৰু এতিয়া মই চাহ একাপ বনাই লওঁ চাহ একাপ খাই বৈ লৈ তেতিয়া মই আপোনালোকক দেখুৱাম মই ভাতৰ লগত কি তৰকাৰী বনাওঁ সেইবিলাক দেখুৱাম চাই থাকিব ভাবিছোঁ লাল চাহ একাপ খাই লওঁ একাপ খাই লৈ ভাত বহাই দিম মই সেইবোৰ ইয়া চাহ মই চাহ খাই চাহ এটা খাই হৈ গ'ল এতিয়া ভাবিছোঁ ভাত বনাওঁগৈ আৰু আজি ভাতৰ লগত বনাম মই টেঙা তৰকাৰী মাছৰ টেঙা তৰকাৰী আৰু এখনেই আজি এই তৰকাৰী তাৰপিছত আৰু কি লওঁ সেইটো আৰু সময়ত গম পাম গতিকে এতিয়া যাবলৈ চাই থাকিব আৰু টাৱাখনত মই মাছ ফ্ৰাই কৰিম মাছখিনি ফ্ৰাই কৰি লৈ মই যিহেতু টেঙাৰ তৰকাৰী বনাম বিলাহী সৰিয়হ দি পেলাই মই এতিয়া মাছখিনি ফ্ৰাই কৰি ল'ম আৰু টাৱাখন মোৰ গৰম হোৱা নাই হ'লে মই মাছখিনি দি দিম এইফালে দিছোঁ মই ইয়াত পিঁয়াজ এটা কাটি লৈছোঁ আৰু সেয়া নহৰু সেইফালে কেঁচা জলকীয়া 4-5টা আৰু এইফালে লৈছোঁ বিলাহী 4টা কাটি আৰু এইখিনিতে আছে সৰিয়হ পেষ্ট এইখিনি আৰু এইখিনি দি পেলাই মই আজি টেঙা জোল বনাম কাৰণ বিলাহী লৈছোঁ বিলাহী জোল মই টেঙা জোল কৈছোঁ গতিকে চাই থাকিব এইফালে টাৱাখনত দিলোঁ মই মাছখিনি আৰু এই মাছখিনি মই ফ্ৰাই কৰি আছোঁ এইখিনি ফ্ৰাই কৰিলে মই বহাই দিম তৰকাৰী এইফালে দিছোঁ মই কেৰাহী এটা বহাই আৰু মই দিম তেল এইফালে দিছোঁ মই তেল সেয়া মোৰ তেল গৰম হৈ গ'ল আৰু মই এতিয়া দিম পিঁয়াজখিনি মই পিঁয়াজখিনি লৰাই দিছোঁ আৰু পিঁয়াজখিনি ভালকৈ হ'লে মই তেতিয়া দিম অকণমান আদা মোৰ ইয়াত পিঁয়াজখিনি হৈ গ'ল আৰু ইয়াত দিম মই অকণমান আদা গুড়ি মই আদা নহৰু দি লৈছোঁ আৰু ইয়াতে দিম মই ফালি থোৱা কেঁচা জলকীয়াকেইটা এইখিনি মই ধুনীয়াকৈ লৰাই ল'ম ইয়াত মই দি দিম এতিয়া বিলাহীখিনি এইখিনি মই মাজে মাজে লৰাই দিম আৰু সিজিব লাগিব সিজালৈ মই ইয়াত একো নিদিওঁ এই ধুনীয়াকৈ সিজিব লাগিব এইখিনি মোৰ হৈ গ'ল মিক্স কৰা ধুনীয়াকৈ সিজিছে বিলাহীখিনি আৰু এতিয়া মই দিম মছলাখিনি ইয়াত দিম মই প্ৰথমতে জলকীয়া গুড়ি জিৰা গুড়ি আৰু হালধি গুড়ি ধনিয়া গুড়ি এইখিনি ধুনীয়াকৈ মই মিক্স কৰি ল'ম
দিম মই সোৱাদ নকৰি নিমখ। সেইখিনি যিহেতু মোৰ হৈ গৈছে, এতিয়া ইয়াত দিম মই সৰিয়হ পেষ্টখিনি। এইখিনিও মই ধুনীয়াকৈ লগাই ল'ম। এইখিনি মই এতিয়া লগাই দিছোঁ। এয়া লগাই দি মই এতিয়া দিম ইয়াত পানী অলপ এড কৰিম। আৰু মই ইয়াত পানী দি দিলোঁ। এইখিনি ধুনীয়াকৈ পাক অহালৈ থৈ দিম। এতিয়া মই পাক অহালৈ ধুনীয়াকৈ থৈ দিম আৰু ধুনীয়াকৈ মই এতিয়া ঢাকি দিছোঁ। পাক অহালৈ থৈ দিম। তো মোৰ তৰকাৰীখিনি মই চাই লওঁ, মোৰ তৰকাৰীখিনি পাক আহি গ'ল। এতিয়া মই দিম মাছখিনি। এয়া দিছোঁ মই মাছখিনি। মাছখিনি মই দি দিলোঁ। এতিয়া এইখিনি ধুনীয়াকৈ পাক আহিব লাগিব, ভালকৈ হোৱা নাই। পাক আহিলে মই নমাই দিম। মোৰ তৰকাৰী হৈ গ'ল। মোৰ ভাত তৰকাৰী হৈ গ'ল আৰু এতিয়া মই ভাত তৰকাৰী খাব পৰা হ'ব ন। তথাপিতো মই আগতীয়াকৈ গা পাখিনি ধুই আহোঁগৈ। আৰু মই বেটা আহি পালে, গতিকে বেটা হাই কৰি দিয়া। হাই। ভালকৈ দিয়ে পোৱা নাই। আৰু মই এতিয়া যাম বেটাক গা ধুৱাই দিমগৈ। গতিকে সিহঁতে দুটা স্কুলৰ পৰা আহি পালে আৰু এতিয়া মই গা পা ধুৱাই দি সিহঁত দুটাক মই ভাত দিম। চাই থাকিব। হেই গাইজ, গা পা ধুই আজৰি হৈ আহিলোঁ আৰু এতিয়া খাম মই ভাত। গতিকে সকলোকে মোৰ চেনেলটোলৈ আৰু সকলোৱে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তাৰে আশা কৰিলোঁ। গতিকে সকলোৱে ছাবস্ক্ৰাইব কৰিলে হয়তো মোৰ ভিডিঅ'বিলাক সকলোৱে প্ৰথমতে পাব। সেইটো কাৰণে সকলোকে মই অনুৰোধ কৰিছোঁ, সকলোৱে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তাৰে আশা কৰিলোঁ। এয়া মই ভাত খাবলৈ লৈছোঁ। এইয়া মিষ্টাৰে ভাত বাঢ়িয়ে ল'লে আৰু আমিও খাম। এতিয়া বাঢ়ি থোৱা হৈ আছে ভাত। সেয়া মোৰ মিষ্টাৰ। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই।